নমস্কাৰ, আজি আমি ক্লাছ 8ৰ চতুৰ্ভুজ পাঠটিৰ 3.1 অনুশীলনী দুটামান প্ৰশ্ন আমি সমাধান কৰিম। ইয়াৰ প্ৰথমতে দিয়া আছে অৱতল আৰু উত্তল চৰভুজ অংকন, অৰ্থাৎ অৱতল আৰু উত্তল বহুভুজৰ বিষয়ে ধাৰণা। গতিকে প্ৰথমতে আমি অৱতল ধাৰণাটো বুজিবৰ কাৰণে, উত্তল ধাৰণাটো বুজিবৰ কাৰণে আমি এটা চিত্ৰ উদাহৰণ লওঁ। এটা আমি চতুৰ্ভুজ আঁকিছো, ইয়াত এটা চতুৰ্ভুজ আঁকিছো। ইয়াত যদি আমি অন্তঃকোণকেইটা চাওঁ তেতিয়াহ'লে অন্তঃকোণকেইটা দেখা পাম যে ইয়াত 180তকৈ সৰু কোণ, অৰ্থাৎ ইয়াতে 90, 100, 120 হ'ব পাৰে। অৰ্থাৎ আন এটা যদি আমি চতুৰ্ভুজ অংকন কৰো এনেধৰণে, তেতিয়াহ'লে ইয়াৰ অন্তঃকোণকেইটা যদি চাওঁ তেতিয়াহ'লে এইটো এটা অন্তঃকোণ, ইয়াৰ এটা অন্তঃকোণ, ইয়াৰ এটা অন্তঃকোণ আৰু এইটো এটা অন্তঃকোণ। অৰ্থাৎ এই অন্তঃকোণটো কিমান হ'ব? 180 ডিগ্ৰীতকৈ ডাঙৰ কোণ হ'ব। অৰ্থাৎ যি বহুভুজৰ অন্তঃকোণ এটা 180তকৈ ডাঙৰ হয় তেতিয়াহ'লে তেনে বহুভুজক কোৱা হয় অৱতল। আৰু আন ধৰণে আমি ক'ব পাৰো যে ইয়াৰ কৰ্ণডাল ভিতৰত কটাকটি কৰে আৰু ইয়াৰ কৰ্ণডাল কটাকটি কৰে, অথবা কটাকটি বাহিৰত কটাকটি কৰিব অথবা কটাকটি নকৰে। এনেধৰণৰ বহুভুজটোক কোৱা হয় অৱতল আৰু এইটো কোৱা হ'ব উত্তল। এতিয়া আমাক প্ৰথমতে উত্তল চৰভুজ আঁকিব দিছে। গতিকে প্ৰথমতে আমি চাব লাগিব চৰভুজ বুলি ক'লে 6টা বাহু থাকিব। 1, 2, 3, 4, 5, 6টা বাহু আছে। গতিকে এটা চৰভুজৰ উত্তল বুলি কোৱাৰ কাৰণে ইয়াৰ ভিতৰৰ যিকেইটা কোণ আছে সেই কোণকেইটা 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব, অৰ্থাৎ ভিতৰৰ ফালে সোমাই থকা হ'ব নালাগিব। সেইটোৱে হ'ব উত্তল চৰভুজ। গতিকে এইটো এটা উত্তল চৰভুজ। তাৰপিছত দিয়া আছে আমাৰ অৱতল সপ্তভুজ। সপ্তভুজ বুলি ক'লে আমি বুজিব লাগিব 7টা বাহু থাকিব। এইটো এটা চিত্ৰত 7টা বাহু আছে। এইটো 1, 2, 3, 4, 5, 6, 7টা। গতিকে এইটো এটা সপ্তভুজ হয় আৰু লগতে এই যিটো কোণ অন্তঃকোণ, এই কোণটো 180 ডিগ্ৰীতকৈ ডাঙৰ হৈ আছে। আমি এইটো দুখতকৈ ডাঙৰ হ'ব এই কোণটো, যিটো কোণ 180তকৈ ডাঙৰ, অৰ্থাৎ এইটো কি হ'ব? অৱতল। সেইকাৰণে অৰ্থাৎ আমি আৰু বাহ্যিক ধৰণে আমি চালে কি হয়, ইয়াৰ শীৰ্ষবিন্দুকেইটা বাহিৰৰ ফালে ওলাই থাকে আৰু ইয়াৰ শীৰ্ষবিন্দু এটা ভিতৰত সোমাই থাকে অৱতলত। সেনেকেও আমি মনত ৰাখিব পাৰো। তাৰমানে উত্তল বহুভুজৰ শীৰ্ষবিন্দুবোৰ সদায় বাহিৰৰ পিনে থাকিব আৰু অৱতল চতুৰ্ভুজৰ অৱতল বহুভুজত কোনো এটা শীৰ্ষবিন্দু ভিতৰৰ ফালে সোমাই থাকিব। তেনেকে অৱতল পঞ্চভুজ। পঞ্চভুজ বুলি ক'লে আমি বুজি পাম যে 5টা বাহু থাকিব। ইয়াত 5টা বাহু আঁকিছো, 1, 2, 3, 4, 5টা। এইটো এটা পঞ্চভুজ হয়। ইয়াৰ যিটো এই শীৰ্ষবিন্দুটো, এই শীৰ্ষবিন্দুটো অৰ্থাৎ এই অন্তঃকোণটো 180তকৈ ডাঙৰ বা এই শীৰ্ষবিন্দুটো ভিতৰৰ ফালে সোমাই আছে। গতিকে এইটো হ'ব অৱতল পঞ্চভুজ। যদি উত্তল পঞ্চভুজ আঁকিব লাগে তেতিয়াহ'লে আমাৰ 1, 2, 3, 4, 5টা। এইটো হ'ব আমাৰ উত্তল পঞ্চভুজ আৰু এইটো হ'ল আমাৰ অৱতল পঞ্চভুজ। গতিকে আমি উত্তল আৰু অৱতলৰ ধাৰণাটো যদি স্পষ্টভাৱে জনা থাকে তেতিয়াহ'লে আমাৰ এই বহুভুজৰ চিত্ৰবোৰ অঁকাত কোনো অসুবিধা নহয়। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নত কৰিব দিছে। 2 নম্বৰ প্ৰশ্নত কৰিব দিছে সুষম বহুভুজ। নিম্নলিখিত উত্তল বহুভুজ আঁকা আৰু প্ৰতিটোৰ কৰ্ণ চিহ্নিত কৰি মুঠ কৰ্ণৰ সংখ্যা উলিয়াব লাগে। এতিয়া সুষম চৰভুজ বুলি ক'লে আমি চৰভুজ ইতিমধ্যে আঁকিছো, চৰভুজ আঁকিছো আমি। কিন্তু সুষম বুলি ক'লে আমাৰ বাহু গোটেইকেইটা সমান হ'ব লাগিব। এইটো বাহু যিমান হয় এইটো বাহু সিমান হ'ব, এইটো সিমান হ'ব, এইটোও সিমান হ'ব, এইটোও সিমান হ'ব, এইটোও সিমান হ'ব। ইয়াত আমি ধৰি লৈছো এই গোটেইকেইটা বাহু সমান বুলি ধৰিছো। যদি আমি এই গোটেই 6টা বাহু সমান বুলি ধৰি লওঁ তেতিয়াহ'লে এইটো এটা হ'ব সুষম চৰভুজ। সুষম চৰভুজ। এতিয়া ইয়াৰ কৰ্ণৰ সংখ্যা উলিয়াব লাগে। কৰ্ণ আমি কেনেকে, ইয়াৰ কৰ্ণৰ সংখ্যা কেইটা ওলাব? প্ৰথমতে এডাল পালো, এডাল, এই 2ডাল পালো, এই 3ডাল, এই 4ডাল পালো, এই 5ডাল, এই 6ডাল, এই 7ডাল, এই 8ডাল আৰু এই 9ডাল। অৰ্থাৎ ইয়াৰ কৰ্ণৰ সংখ্যা, চৰভুজৰ কৰ্ণৰ সংখ্যা 9ডাল পালো। ঠিক তেনেকে সুষম চৰভুজ হওক বা চৰভুজ হওক, কৰ্ণৰ সংখ্যা আমি 9ডালে পাম। ইয়াৰ পিছত ঠিক তেনেকে সুষম নৱভুজ উলিয়াব দিছে। ইয়াৰ পিছত উলিয়াব দিছে অষ্টভুজ। অষ্টভুজৰ পিছত হৈছে নৱভুজ, নৱভুজৰ দশভুজ উলিয়াব দিছে। গতিকে অষ্টভুজ আঁকিব দিলে আমাৰ ঠিক তেনেকে অষ্টভুজ 8টা বাহু থাকিব, 8টা বাহু আঁকিব লাগিব আৰু আমি ঠিক সেইধৰণে আমি কৰ্ণবোৰ অৰ্থাৎ ক্ৰমিক কোণ নোহোৱাকৈ 2টা বিন্দু শীৰ্ষবিন্দু যোগ কৰিলে তাৰ কৰ্ণটো পাম। ঠিক তেনেকে আমি কৰ্ণ আঁকিব লাগিব। কৰ্ণ আঁকিলে আমি কৰ্ণৰ সংখ্যাটো পাই যাম। ঠিক তেনেকে নৱভুজ বুলি ক'লে 9টা বাহু আঁকিব লাগিব। 9টা বাহু আঁকি আমি গোটেইকেইডাল কৰ্ণ আঁকিব লাগিব। তাৰপিছত দশভুজ বুলি ক'লে আমি 10টা বাহু আঁকিব লাগিব। 10টা বাহু বহুভুজ এটা আঁকিব লাগিব, সেইটো হ'ব দশভুজ। ধন্যবাদ।